ভালে পাইছোঁ। কি ক'ব কম যে মই চালোঁ ৰংপুৰ ইনিচিয়েটিভ তেওঁলোক কেইজনমান ল'ৰাই ইয়াতে 5 টকাৰ মূল্যত অলপকৈ হ'লেও পেট ভৰিব ভৰাকৈ তেওঁলোকে আহাৰৰ যোগান ধৰিছে। আশা কৰিছোঁ আমাৰ যিসকল কৰ্মী মানুহ অহা যোৱা বাটৰুৱা যিসকলে টিফিনো আনিব বা কামৰ বাবে ওলাই আহে ৰাতিপুৱাই তেওঁলোকৰ বাবে সুবিধা হ'ব। আৰু মই তেওঁলোকক দুটামান কথা সুধিলোঁ যে তেওঁলোকে এইটো কেনেকৈ হেৰি কৰিব। তেওঁলোকে কৈছে যে আমি মাত্ৰ কেইজনমান ল'ৰা আছোঁ আৰু আমি নিজৰ উপাৰ্জনৰ এটা অংশৰ পৰাই ইয়াত দিয়া প্ৰয়াস কৰিছোঁ। আৰু এয়াও সুধিলোঁ যে কণ্টিনিউ হ'বনে। তেওঁলোকে কৈছে ৰাইজৰ সদিচ্ছাৰ ওপৰত এয়া কণ্টিনিউ কৰিম। আৰু মই ভাবিছোঁ ময়ো এটা NGOৰ বিষয়ববীয়া হয়, সেই হিচাপত মই দুটামান কথা তেওঁলোকৰ পৰা জানিব বিচাৰিছিলোঁ। আৰু আশা কৰিম তেওঁলোকৰ এই প্ৰয়াস অব্যাহত থাকক আৰু ৰাইজৰো সুবিধা হওক। আৰু মই এই মুহূৰ্তত ভাবিছোঁ যে মই 5 টকা নহয়, মোৰ সামৰ্থ্য আছে, মই 2 টকা বেছিকৈ দি যাম, তাৰে যাতে আন কোনোবা এজন ভোকাতুৰৰ কাৰণে সহায়ক হয় আৰু তেওঁলোকে এই কাৰ্য সদায়ভাৱে কৰি যাবলৈ এটা সাহস পায়। ধন্যবাদ। চৰকাৰে আমাৰ অসমত যে এনেকুৱা সমস্যা, চৰকাৰে ইমান ক্ষুদ্ৰ বিষয়ত এই সময়ত যে মনোনিৱেশ কৰিব পাৰিব মই আশা নকৰোঁ। আৰু এইবোৰ আমাৰ আচলতে ক্ষুদ্ৰ আঞ্চলিক বা ক্ষুদ্ৰ পৰ্যায়ত হোৱাই ভাল, যিটো নেকি আমিও NGOবিলাকে বা যিকোনো সামাজিক দায়বদ্ধতা থকা লোকে অংশগ্ৰহণ কৰি পিনে সফল কাম কৰিম। শৰ্মা, আমি লগৰ কেইটামানে গোট খাই লৈ পেলাই এই ছাৰ্ভিচটো আৰম্ভ কৰিছোঁ NGO হিচাপে। ধৰক ফাণ্ডিং আমি লোৱা নাইকিয়া এতিয়ালৈকে কাৰোৰ পৰা, আৰু ভৱিষ্যতলৈও নলওঁ। কোনোবাই যদি নিজে ইচ্ছামতে যদি মেটেৰিয়েল দিব পাৰে, চাউল দাইল চব্জি দিব পাৰে, সেইটো আমি ল'ম। ধৰক মানে পইচা হিচাপে আমি তেনেকৈ খোজা নাইকিয়া গৈ পেলাই। আৰু ধৰক এতিয়া ফাণ্ডিংটো আমি নিজৰ ছাৰ্ভিচৰ পৰা যোনটো ছাৰ্ভিচ কৰি পেলাই এটা ইনকাম জেনেৰেট কৰিছোঁ, তাৰ পৰা এটা পাৰ্চেণ্টেজ আমি ছ'চিয়েল ছাৰ্ভিচ নামত ডনেট কৰিছোঁ। আৰু ধৰক আমাৰ নিচিনা বহুত ল'ৰা ছ'চিয়েল ছাৰ্ভিচৰ ওপৰত ইণ্টাৰেষ্টেড থাকে ধৰক এটাই যে আজি বহুত দুখীয়া মানুহ আছে, ধৰক হাজিৰা কৰি খোৱা মানুহ আছে। এনেকুৱা আপোনাৰ 5 টকাত ভাত পালে তেওঁলোকে বহুত সুখী হ'ব। আজিৰ দিনটো হাজিৰা কৰি হয়তো 100 টকাও পায়, 200 টকাও পায়, 30 টকাত ভাত খাবলৈ বহুত কষ্ট হয় তেওঁলোকৰ। সেইবাবে আমি এখন খুলিছোঁ যে ৰাইজে আহক, দুখীয়া মানুহ আহক, 5 টকাত ভাত খাই যাব পাৰে। আৰু এনেকুৱা মানুহ আছে যোনবিলাক একেবাৰে নিবনুৱা, ধৰক হাত ভৰি নাই, সেনেকুৱা মানুহ ইয়াত ফ্ৰী আছে। ইয়াত ডেইলি মানে কি আমাৰ 12টাৰ পৰা 3টালৈকে যিমান মানুহ আহে তেওঁলোকক চবকে আমি সহায় কৰোঁ। ফাণ্ডটো মানে কি আমাৰ এতিয়া 4-5জন লগৰ আছে, সেই ফাণ্ডটো আমি পকেটৰ পৰা দি আছোঁ। এইটো কাৰো আমাৰ সহায় নাই, আমি নিজৰ পকেটত যিটো আছে আমি সেইখিনি সেনেকৈ কৰি যাম। কণ্টিনিউ কৰিম যদি কোনোবা সহায় কৰিব বিচাৰে। কিন্তু এইটো নহয় যে মই পইচা দিব বিচাৰিছোঁ, পইচা নালাগে আমাক। যিখিনি মেটেৰিয়েলছ আছে, ধৰক চাউল আছে, দাইল আছে, সেইখিনি কৰিব পাৰে। যদি ৰাইজে সহায় কৰে, সেনেকৈ ছাপোৰ্ট থাকে, আমি সদায় কৰি যাব বিচাৰিম। NGOৰ নামটো